নমস্কাৰ, আপোনালোকে চাই আছে ৰাফতাৰ 7 নিউজ। এই মুহূৰ্তৰ এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰত উলমিল তলা। বেদখল উচ্ছেদৰ দাবীত এই কাৰ্যসূচী টাই আহোম ছাত্ৰ সন্থাৰ। জিলা প্ৰশাসন আৰু পুৰাতত্ব বিভাগে ব্যৱস্থা গ্ৰহণ নকৰিলে সন্থাই নিজাববীয়াকৈ গ্ৰহণ কৰিব ব্যৱস্থা। চৌহদৰ ভূমি কিনা বেচাৰ গুৰুতৰ অভিযোগ আটাচুৰ। দৰ্শকসকলক পুনৰ জনাইছো এই বিশেষ গুৰুত্বপূৰ্ণ খবৰটো। শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰত উলমিল তলা। বেদখল উচ্ছেদৰ দাবীত এই কাৰ্যসূচীত টাই আহোম ছাত্ৰ সন্থাৰ। জিলা প্ৰশাসন আৰু পুৰাতত্ব বিভাগে ব্যৱস্থা গ্ৰহণ নকৰিলে সন্থাই নিজাববীয়াকৈ গ্ৰহণ কৰিব ব্যৱস্থা। চৌহদৰ ভূমি কিনা বেচাৰ গুৰুতৰ অভিযোগ আটাচুৰ। ঐতিহাসিক চাৰিসীমাৰ ভিতৰত অবাধ বেদখল। এই অবাধ বেদখল মুক্ত কৰিবৰ কাৰণে সদস্য সন্থাৰ ৰংপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি ইয়াত প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা চৰকাৰক আমি অনুৰোধ জনাইছো, চৰকাৰক আমি ক্ষোভেৰে কৈছো যে অনতি বিলম্বে এই ঐতিহাসিক মনুমেণ্টছৰ চাৰিসীমাৰ ভিতৰত থকা অবৈধ বেদখল উচ্ছেদ কৰক। আৰু যদি তেখেতলোকে তাকে নকৰে তেতিয়াহ'লে অনাগত দিনত সদৌ টাই আহোম ছাত্ৰ নিজাববীয়াকৈ কাৰ্যসূচী হাতত ল'ব। আৰু তাৰ কাৰণে যদি অপ্ৰীতিকৰ যদি কিবা পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া টাই আহোম ছাত্ৰ জগৰীয়া নহ'ব। জগৰীয়া হ'ব শিৱসাগৰ জিলা প্ৰশাসন, জগৰীয়া হ'ব পুৰাতত্ব বিভাগ আৰু অসম চৰকাৰ। বিভাগ হুঁচিয়াৰ পুৰাতত্ব বিভাগ লে পুৰাতত্ব বিভাগ লে টাইম ছাত্ৰ সন্থা জিন্দাবাদ।